Hello friends, welcome to my mini blog. Ako আপোনালোকৰ মাজত এণ্টি মাৰিলোহি। अभी मजा आएगा ना। Oh guys, বিয়া আছে বিয়া তুলনি বিয়া। আৰু এফালে আহিলে মোক কোন দেছা মই পজ দে ফটো মই যে ভিডিঅ' কৰিছোঁ গমেই নাপায় আৰু এফালে কইনা সখী মানে আৰু লগৰ ছোৱালী দেখিছে নহয় কি হাঁহন দিছে একদম কেৰা চকৰে মোলৈ চাই আছে আৰু মনো ভিডিঅ' নকৰাকৈ থাকিব পাৰোঁ নে আকৌ আহি পেলাই ৰিচিপশ্যনত পালোঁ ৰিচিপশ্যনত সেইটোৱে গাইজ বহিয়েই দিলে খোৱাব মেইন নহয় জানো গাইজ আগতীয়াকৈ খাই লওঁ তাৰপৰা কি কাম বন কৰি থাকিম আৰু এইফালেতো ভিডিঅ' কলাৰটো মূৰ চুৰ ঢাকিয়েই দিলে লাজতে ইফালেই মোক কৰি দিলে হাঁহন কি দিছে আৰু এইফালে আহিলে আমাৰ বাইদেউহঁতে পুৰি খোৱাতহে লাগিছে যেনেকৈ দিছে হাই মই কৈছোঁ বোলে হেল্ল' আৰু এইফালে মোক জোকাই আছে মই বোলে প্ৰেমত পৰিছোঁ ৱাহ মই বোলো কাৰ প্ৰেমত পৰিলোঁ ময়ে গম নাপাওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই মই কাৰ প্ৰেমত পৰিলোঁ আৰু এই চাওঁতে চাদৰখন মানুহ নাইকিয়া হ'লে ৰভাতলিত মইনো কি কৰিম মানুহ চানুহ নাই যেতিয়া মই বোলো ঘূৰা ঘূৰিয়ে যাওঁগৈ শেষত বোলো মোক কোনে চাহৰ কাপাক দেখাই যাওঁ মই বোলো তাক ক'লোঁ বোলো হাঁহি দিব নে বাই দিব সি ক'লে বাই দিওঁ বোলে ময়ো ঘূৰা ঘূৰি যাওঁগৈ বোলে মানুহ চানুহ নাই ভাল লগা নাই বাই দিয়েই দিলে নহয় গাইজ আৰু এইফালে দেখিলেই নহয় ইটো পিছত সিটো কথা পতাত মগ্ন হৈ আছে একদম বহুত বিজি দেই আৰু এইফালে দেখিলেই নহয় মহৰ শিং উলিয়াই দিলেহি আৰু এখোজ দুখোজ কাঢ়ি মই ঘৰ পালোহি আৰু শেষত এটাই কথা ক'ম গাইজ এইটো কৈ দিব গাইজ এইটো মানে লাইক কমেণ্ট ফ'ল' কৰি দিব আৰু নেক্সট মিনি ব্লগ আপোনালোকৰ মাজত আহিছে আজিলৈ বাই